Hello everyone, welcome to my YouTube channel. আজি উৰুকাৰ দিনা ৰাতিপুৱাই সাজি কাচি ওলাইছো। চাৰে 3টামান বজাতে দিছে ন? গম পায় আপুনি? হাজি ৰাতিপুৱা 3:30 বজাৰ পৰা বৰষুণ দি আছে। আৰু এতিয়া বাজিছে 6:20 আৰু মই আৰু বৰ্তা আহি পালোহি শ্ৰদ্ধাঞ্জলি কানন। কক অসমৰ সকলো ৰাইজক মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনালোঁ। ৰঙালী বিহুত যাতে ৰাইজে খুব সুন্দৰভাৱে উদযাপন কৰে। অলপ বৰষুণে বতৰটো সেমেকা কৰিছে, কিন্তু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ ৰঙালী বিহুটো ৰঙালী হৈয়ে যায়। থেংক ইউ। এয়া হৈছে বিনোদ বৰ্তাৰ মৰ্ণিং ক্লাবৰ সদস্যসকলে আয়োজন কৰা বিহু। আৰু তেওঁলোকে ৰাতিপুৱা 6টা বজাৰ পৰাই বিহু আয়োজন কৰে, 2 ঘণ্টা এটা প্ৰগ্ৰেম কৰে, সকলোৱে ফূৰ্তি কৰে। আৰু তাকে ভাবিলোঁ আপোনালোকক অলপ দেখাওঁ। যোৱা বছৰো মই আহিছিলোঁ, বৰ্তাই মোক লগত লৈ আহে আৰু ইয়াত আহি এপাক বিহু নাচিছিলোঁ। আৰু এইবাৰ যিহেতু বৰ্তাই লগ ধৰিলে, গতিকে মইনো নহাকৈ কেনেকৈ থাকোঁ। আৰু মোৰ লগতে লৈ আনিছোঁ মোৰ কাজিন, মোৰ মাহীৰ ল'ৰা জোনাক। সি গোটেই ৰাতি বিহু মাৰিছে আৰু ৰাতিপুৱা শুবলৈ নাপালে। মই মাতিছোঁ বুলি লৰি গুচি আহিলে। এয়া বিহুৱান প্ৰদান কৰিছে তেওঁলোকে, ইজনে সিজনক বিহু বুলি বিহুৱান দিছে। মোক আৰু জোনাককো অলপ মৰম যাচিলে। আৰু এয়া হৈছে পতাকা উত্তোলন। আৰু এয়া বিহু আৰম্ভ হ'ল। তেওঁলোকে এপাক হুঁচৰি গাব, তাৰপিছত সকলোৱে নাচিব। আৰু আমাৰ ঢুলীয়াই ঢোল বজাই আছে। তাৰপিছত আমি চিৰা দৈ খালোঁ। সকলোৱে জলপান খাই থাকোঁতে আকৌ বৰষুণ আহিলে। ৰাতিপুৱা 6টা বজাতে বিহু ঢোলটোৰ লগত মাৰিব এতিয়া বৰষুণ। 6টা বজাতে বিহু মাৰি কেনেকুৱা লাগিছে? 6টা বজাত বিহু মাৰি বহুত ভাল লাগিছে। ভাল লাগিছে, নতুন এক্সপিৰিয়েঞ্চ। আৰু বৰষুণত ভাল লাগিল। আৰু তাৰপিছত মই আহিলোঁ বিনোদ বৰ্তা ঘৰ। ইয়াতে ব্ৰেকফাষ্ট কৰি মই ডাইৰেক্ট ঘৰলৈ যাম। আৰু এয়া বৰমা। বৰ্তা, আপোনাৰ লগত একেলগে বহি খানা খোৱাটো মোৰে ভাগ্য দিয়ক। আৰু মোক বৰমাই এটা মৰমৰ উপহাৰ দিছে। আজি উৰুকাৰ দিনাই মই বিহুৰ উপহাৰ পালোঁ দেই। গুৱাহাটীত বহুদিনে বৰষুণ নাছিল, আজি বৰষুণ দিয়াৰ কাৰণে পৰিৱেশটো বৰ ধুনীয়া হৈ পৰিছে। আৰু বৰষুণ চাই চাই মই ঘৰলৈ বুলি আহিলোঁ। আৰু লগতে দেখা পালোঁ বগেনভেলিয়া। আজি এপ্ৰিলৰ 13 তাৰিখ। ঘৰ কা খানা উফ, কিমান যে টেষ্টি। ভেদাইলতা বৰ আৰু চিকেন। আৰু ইভিনিং মায়ে মোক দিলে বেল, আৰু বেলৰ লগত গাখীৰ দি পেলাই এনেকৈ মিক্স কৰি দিছে খাবলৈ। তাৰপিছত মায়ে নিমকি বনোৱাৰ যোগাৰ কৰি আছিলে। মই ভাবিলোঁ ময়ো অলপ সহায় কৰি দিওঁ। আজিৰ ব্লগটো চাই কেনেকুৱা পালে জনাব, আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।